হেল্ল' বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং বুলি নকওঁ কাৰণ এতিয়া হৈছে আবেলি 3টামান বাজিছে। আবেলি ষ্টাৰ্ট কৰিলোঁ মই ভিডিঅ'টো কাৰণ গৈ আছোঁ মই বঙাইগাঁৱলৈ হস্পিটেললৈ। ভণ্টিক লৈ গৈছে হস্পিটেলত আজি ৰাতিপুৱাই লৈ গৈছে, যিহেতু ধনৰো এক্সাম আছিলে, মোৰো স্কুল, সেইকাৰণে আমি স্কুল ছুটি হোৱাৰ পিছত এতিয়া যাবলৈ ওলাইছোঁ। ধনে বহি আছে আগৰ চিটত আৰু আমি দুটা পিছত। আমি লাহে ধীৰে গৈ আছোঁ ভাত পানী খাই পেলাই, কাৰণ যিহেতু অপাৰেশ্যনৰ সময় সন্ধিয়া 6টা বজাত, সেইকাৰণে ইমান দৌৰা দৌৰি নাই। মাহঁতে ৰাতিপুৱাই গৈছে। তাৰপিছত আমি গৈ পোৱাতে সময় হ'ল 5:30। আমি গৈ পাই দেখা পালোঁ প্ৰায় ইপিনে ৰেডিয়ে কৰি হৈ আছে। আমিও গৈ অকণমান ৰেষ্ট ল'লোঁ, যিহেতু 6টা বজাতহে লৈ যাব। আধা ঘণ্টা সময় আমিও সকলোৱে বহি অলপ কথা পাতি থাকোঁতে সিহঁতৰ মানুহ আহিলে অতিলৈ লৈ যাবলৈ, আৰু আমিও পিছে পিছে গ'লোঁ। এইখিনি সময় এনেকুৱা বিৰাট ভয়ো লাগি আছিল আৰু ইফালে ভালো লাগি আছিল। আমাৰ ঘৰৰ নতুন মানুহ এজন আহিব, কোন আহে, এজন আহে এজনী আহে, কোনো ক'ব লগা নাই, সুস্থভাৱে আহিলেই হ'ল, আমি তাকেই কামনা কৰি আছোঁ। লৈ যোৱাৰ সময়ত কিন্তু ভণ্টিও ভয় চয় অকণো খোৱা নাছিলে, হাঁহিয়ে আছিলে। অকণমান ৰুমৰ ভিতৰত সোমোৱাৰ আগে আগে অকণমান ভয় খাইছিলে তাই। আমি কিন্তু একেবাৰে কান্দা কাটি কৰা নাই, কাৰণ সি ভয় খাব, সেইকাৰণে আমিও হাঁহিয়ে আছোঁ সকলোৱে মনে মনে। যদিও বেয়া লাগিছে তথাপি আমিকেইটা হাঁহিয়ে আছোঁ। ইপিনে লৈ গ'ল আৰু আৰম্ভ হ'ল আমাৰ বাহিৰৰ যুদ্ধ। ইপিনে ভণ্টিৰ যুদ্ধ ভিতৰত আৰু আমি বাহিৰত এনেকৈ সকলোৱে বহি তাইলৈ অপেক্ষা কৰি আছোঁ। বাহিৰত এনেকৈ ৰখি থকা মানুহকেইটাইহে বুজি পায়, যিসকলে এনেকৈ বাহিৰত ৰখি আছিলে, কাৰোবাৰ কাৰণে এনেকৈ অপেক্ষা কৰি আছিলে, সিহঁতেহে গম পায় কেনেকুৱা লাগে। তাৰপিছত ফাইনেলি আমাৰ ভাল খবৰটো আহি পালে। 9 মাহৰ অপেক্ষাৰ অন্ত পৰিল, ফাইনেলি আহি পালে আমাৰ নতুন আলহী। দেখিয়ে ইমান মৰম লাগিছিল নহয়। আমাক এই যে লৈ গ'লে যে আপোনালোকে দেখিবলৈ পাইছে লৈ যোৱা, তাৰপিছতে আমাক 2 ঘণ্টামান সময় আমাক একেবাৰে দিয়াই নাছিলে, 2 ঘণ্টা পিছত আনি দিছিলে। তাৰ মাজতে ধনৰ ডান্স দেখিবলৈ পাইছে নহয়, ইমান ফূৰ্তি তাৰ আজি। তাৰপিছত আমাক দিয়াৰ পিছত মাৰ কোলত এনেকৈ ধুনীয়াকৈ শুই আছে। তাই যে অকণো আমনি নকৰে, ইমান ধুনীয়াকৈ থাকে। আৰু ধনৰ ইপিনে উঠিছে খং, ভণ্টিক লৈ থাকিব তাই।